নমস্কাৰ সকলোকে হেপাহৰ কাতি বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে সেউজীয়াৰ মাজত আজি আহিলোঁ সেউজীয়া পথাৰৰ মাজলৈ আৰু ভাবিলোঁ আজি যিহেতু কাতি বিহু সেয়েহে ভাবিলোঁ আজি সেউজীয়াৰ মাজতে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিহুৰ ক্ষণত পবিত্ৰ বিহুৰ দিনটো আপোনালোকৰ সকলোৰে যাতে সুখ সমৃদ্ধিয়ে ভৰি পৰক তাৰেই কামনা কৰিছোঁ। কাতি বিহু আমি দিনৰ ভাগত এনেকৈ পথাৰ চাবলৈ আহোঁ আৰু ৰাতিলৈ ধূপ চাকি দি ভগৱানক আৰাধনা কৰোঁ যাতে পোক পৰুৱাই নধৰাকৈ আমাৰ সোণগুটি আমি ঘৰখনলৈ সুন্দৰভাৱে চপাব পাৰোঁ আৰু আঘোণত যিহেতু আমাৰ সোণগুটি ধুনীয়াকৈ ওলাই আমাৰ চপাব হয়েই আৰু সেয়েহে ভাবিলোঁ আজি পথাৰ চাবলৈ মই আপোনালোককো লগত লৈ আহোঁ আৰু আমাৰ পথাৰখন দেখাওঁ। এয়া চাওক, সেউজীয়াবোৰ চাই আপোনালোকৰো ভাল লাগে আৰু সেয়েহে সেউজীয়াৰ মাজলৈ আজি ভিডিঅ'টো আৰম্ভ কৰি আপোনালোকক লৈ আহিছোঁ মই এয়া সেউজীয়াৰ মাজলৈ। আৰু পথাৰ চাবলৈ আহোঁতে মই সেই শৈশৱলৈ ঘূৰি যাব বিচাৰিছোঁ। আমি যিহেতু এনেকৈ দিনত পথাৰ চাবলৈ যাওঁ আৰু ৰাতিলৈ আমি তুলসীৰ তলত ধূপ চাকি নৈবেদ্য দি ভগৱানক প্ৰাৰ্থনা কৰোঁ, কিন্তু আমি সৰুতেও সেই তেনেদৰে কৰিছিলোঁ। তুলসী তলে মৃগ পহু চৰে বুলি গাইছিলোঁ। তেনেকৈয়ে আমি সদায় প্ৰাৰ্থনা কৰিছিলোঁ আৰু আমাৰ চুবুৰীটো গোটেইকেইটা আমি ল'ৰা ছোৱালী লগ হৈ হাতত এটা কেৰি বেগ লৈ প্ৰসাদ খাই খাই যোৱাটো আমাৰ এটা চখ আছিল। আপোনালোকৰ বাৰু সেই পৰিৱেশবোৰ মনত পৰেনে? যদিহে পৰে নিশ্চয় এটা কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু লগতে যদি মোৰ ভিডিঅ'টো চাবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব বুলি আজি এই বিহু ক্ষণতে আপোনালোক অধিক আগ্ৰহেৰে বাট চাই ৰৈছোঁ। লগতে আমাৰ ঘৰখনত বাৰু আৰু এটা নিয়ম কৰা হয়। আজি আমাৰ ভতিজাটোৰ বাৰ্থডেও পৰে, তাৰ জন্মদিন বুলি ঘৰতে অনুষ্ঠুপীয়াকৈ আজি অকণমান আয়োজন কৰিছে আৰু আপোনালোকক সেয়াও অকণমান দেখাম কেনেকৈনো কি কৰিছোঁ আজিৰ দিনটোত। আৰু ভাবিলোঁ আপোনালোকৰ লগতো আজিৰ দিনটোত যিখিনি কৰোঁ মই সেয়া শ্বেয়াৰ কৰোঁ, যিহেতু আপোনালোকক কৈ ভাল লাগে আৰু আপোনালোকৰ মাজলৈ আহি মোৰ ভাল লাগে কথা। আৰু এইফালে লাহেকৈ বাৰ্থডে আয়োজন কৰিছে আৰু এয়া আমাৰ এখেতে বেলুনবোৰ ফুলাইছে আৰু এইফালে সোণটিয়ে ধুনীয়াকৈ আটা মঠি আছে, আপোনালোকক সেয়াও অকণমান দেখাইছোঁ। আৰু এয়া পায়স বনাইছে আৰু এইফালে পনীৰ আৰু বুট দালি হৈ আছে। এইফালে ৰজি বাইদেৱে আমাৰ একদম পুৰি বনোৱাত লাগিছে। এইফালে চাই দিয়ক, আহিয়ে লাগি যায় আৰু এয়া ফুলা ফুলা ৰুটি দেই। এইফালে দেখাই দিয়ক তোমাৰ পোৱালিটো নকলে অকলে আহিব আৰু কেলে তোমাক মই ভাইটিক লৈ কাটি দিব দেই। কাটি দিবলৈ কৈছে। এই বোলে এই পুতেকক নেমাতিলে বোলে, এতিয়া কৈছে আপোনালোককো কৈছো দেই এতিয়া কাজিয়া হৈছে। জনাজত হৈ যাব। কেকটো কাটি লওঁ বুলি ভাবি বেলুন এনেকৈয়ে আজি সজাইছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday Disi. আয়োজন কৰিছোঁ, আপোনালোককো অকণমান দেখাইছোঁ। আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতটো তাৰ সুখৰ হয়।